নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমে মই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বান্ধৱীসকল আপোনালোকৰ বাৰু মন নাযায়নে নিজেই নিজৰ বাবে এটা ব্লাউজ চিলাই পিন্ধিবৰ বাবে? নিশ্চয় মন যায় চাগে, নহয় জানো? তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টোত আমি সকলোৱে নিজৰ বাবে এটা ব্লাউজ চিলাবলৈ শিকোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই যেতিয়াই এনেকুৱা ভিডিঅ'সমূহ আপলোড কৰোঁ তেতিয়াই প্ৰথম আপোনালোকে পায়। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি আমি প্ৰথম ব্লাউজটো পেপাৰতে কাটিং কৰি দেখুৱাম, কিয়নো আমি যেতিয়া প্ৰথম ব্লাউজ এটা কাটিং কৰিম তেতিয়া আমাৰ জোখমাখ লওঁতে ভুল হৈ যাব পাৰে। তেতিয়া আমাৰ ব্লাউজটো বেয়া হৈ যাব আৰু কাপোৰখনো নষ্ট হৈ যাব। গতিকে আমি প্ৰথম পেপাৰত শিকি ল'লে আমাৰ শিকাটো সুবিধা হ'ব আৰু কাপোৰখনো বাচি যাব। আজি আমি প্ৰথম 34 চাইজৰ ব্লাউজ এটা অংকন কৰি দেখুৱাম, আপোনালোকে ভালদৰে লক্ষ্য কৰি যাব। ব্লাউজটো অংকন কৰিবলৈ আমাক কি লাগিব চাওঁ আহক। আমাক লাগিব দুখন পেপাৰ, এয়া এডাল স্কেল, এডাল মেজাৰমেণ্ট টেপ, এখন কেঁচি আৰু লাগিব আমাক এটা কলম। এতিয়া আমি প্ৰথম আমি ব্লাউজটো দুটা পাৰ্ট কৰি অংকন কৰিম, মানে কাটিং কৰিম। এতিয়া আমি প্ৰথম ফ্ৰণ্ট ছাইডৰ পাৰ্টটো কাটিং কৰি লওঁ আহক। ফ্ৰণ্ট ছাইডৰ পাৰ্টটো আমি জোখটো লৈ লৈছোঁ, এয়া চাওক। আমি প্ৰথম দীঘৰ জোখটো ল'ম। এয়া দীঘৰ জোখটো আমাক লাগিব কিমান? 15 ইঞ্চি। এয়া 15 ইঞ্চি লৈ ল'লোঁ, এয়া দেখিছে। তাৰপিছতে আমি ল'ম কি? এইফালে ওপৰৰ ফালে জোখটো, এয়া দেখিছে। আমি 5.5 ইঞ্চি দিয়া চিন দি ল'লোঁ। তাৰপিছতে আমি কি কৰিম? বাহুৰ জোখটো ল'ম, এয়া 2 ইঞ্চি। আৰু এনেদৰে আমি এই যে জোখকেইটাৰ চিন দিছিলোঁ সেইকেইটা আমি সংযোগ কৰি ল'ম এনেদৰে। এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চাগে। তাৰপিছতে আমি ইয়াৰ পৰা ইয়ালৈও ল'ম 5.5 ইঞ্চি। এনেদৰে ইয়াৰ পৰা ইয়ালৈও ল'ম আমি 5.5 ইঞ্চি, এয়া জোখ দি ল'লোঁ। আৰু ইয়াৰ পৰা ইয়ালৈও ল'ম আমি এনেদৰে 5.5 ইঞ্চি। এয়া আমি এইকেইটা এনেদৰে আঁচটানি সংযোগ কৰি ল'ম, এয়া দেখিছে। এয়া আমি সংযোগ কৰি ল'লোঁ আৰু এইফালেও আমি এনেদৰে সংযোগ কৰি ল'ম এই জোখকেইটা। এনেদৰে পোন কৰি ল'ব স্কেলডাল। মোৰ অলপ বেকা হৈছে নেকি বাৰু? তাৰপিছতে আমি কি কৰিম? বুকুৰ জোখটো ল'ম। যিহেতু আমি এইটো 34 চাইজৰ ব্লাউজ অংকন কৰি আছোঁ, সেইকাৰণে আমি 4 জাপ কৰি কাটিছোঁ। আৰু এজাপত আমাৰ পৰিব কিমান? মানে 34 চাইজটো 4 ভাগ কৰিলে আমাৰ এভাগত পৰিব 8.5, মানে 8.5 ইঞ্চি। এয়া চাওক। এয়া মই 8.5 ইঞ্চিত এয়া চিন দি ল'লোঁ। আৰু এইফালে আমি এনেদৰে 1.5 ইঞ্চি বঢ়াই ল'ম। এয়া চাওক, মই এই 1.5 ইঞ্চিটো এইকাৰণেই বঢ়াই ল'লোঁ, যদিহে কেতিয়াবা আমাৰ ব্লাউজটো টান হৈ যায় তেতিয়া আমি ইয়াতে চিলাইটো খুলি আমি কি কৰিম? খুলি পেলাই আমি নিজৰ জোখত চিলাই ল'ব পাৰিম। এতিয়া আমি এইটো এনেদৰে আঁচ এডাল টানি সংযোগ কৰি লওঁ। এয়া এনেদৰে নিউজ পেপাৰত অকণমান দিগদাৰ হয়, সেইকাৰণে আপোনালোকে পাৰিলে আৰ্ট পেপাৰ আনি ল'ব। এনেদৰে আৰ্ট পেপাৰ, তেতিয়া আঁচকেইডাল ধৰিব পাৰিব। আৰু তাৰপিছতে এইফালেও আমি লৈ ল'ম এনেদৰে, এয়া 8.5 ইঞ্চি, আৰু এইফালে এনেদৰে আমি 1.5 ইঞ্চি বঢ়াই ল'ম ইয়াত। আৰু এইকেইডালো এনেদৰে সংযোগ কৰি লৈছোঁ এনেদৰে। এয়া চাওক, এয়া আমি সংযোগ কৰি ল'লোঁ।
তাৰ পিছতে আমি এইফালে আমাৰ হাতৰ ফালে আপোনালোকে দেখিছে নিশ্চয় বাহুটো আমাৰ অলপ এঢলীয়া হয় গতিকে আমি যদি পোনকৈ আমি ব্লাউজটো কাটি দিওঁ বাহুটো তেতিয়াহ'লে আমাৰ বাহুটো সৰি সৰি পৰিব ব্লাউজটো সেইকাৰণে আমি ইয়াতে আধা ইঞ্চি কমাই ল'ম এয়া মই আধা ইঞ্চি কমাই এয়া জোখটো লৈ লৈছোঁ এনেদৰে এয়া তাৰপিছতে আমি এই চুকটোৰ পৰা আমি ল'ম এনেদৰে 1.5 ইঞ্চি এয়া 1.5 ইঞ্চি তাৰপিছতে আমি ইয়াতে এটা শেপ দি ল'ম এনেদৰে আমি এইটো হাতৰ শেপ দিলোঁ তাৰপিছতে আমি এইফালে আহিম বেল্টডালৰ আমি জোখটো লৈ লৈছোঁ এয়া এইফালে আমি ল'লোঁ 3 ইঞ্চি আৰু এইফালেও আমি ল'লোঁ এনেদৰে 3 ইঞ্চি আৰু আপোনালোকে মন কৰিছে চাগে আমাৰ বেল্টডালৰ এইফালে অকণমান হেলনীয়া হয় সেইকাৰণে আমি এইফালে এনেদৰে আধা ইঞ্চি এইফালে ওপৰ ফালে লৈ ল'ব লাগিব আৰু প্ৰথম আমি এইটো এনেদৰে আঁচ এডাল টানি লৈছোঁ এয়া চাওক আমি এনেদৰে আঁচ এডাল টানি ল'লোঁ আৰু এইফালে আমি ওপৰ ফালে যে হাফ ইঞ্চি বঢ়াই লৈছিলোঁ সেইটো আমি এনেদৰে এটা শেপ দি ল'ম এনেদৰে এয়া অলপ বেকাকৈ আমি এইটো শেপ দি ল'লোঁ এয়া দেখিছে এয়া তাৰপিছতে আমি জোখ ল'ম ব্ৰাৰ জোখটো আমি ব্ৰাৰ জোখটো ল'ম এয়া 5.5 ইঞ্চি এয়া দেখিছে তাৰপিছতে এইফালে ল'লোঁ আমি 2.5 ইঞ্চি এয়া আমি 2.5 ইঞ্চি জোখ দি ল'লোঁ তাৰপিছতে এইফালে ল'ম আমি 1 ইঞ্চি এয়া দেখিলে 1 ইঞ্চি আৰু এইকেইটা আমি এতিয়া সংযোগ কৰি ব্ৰাৰ শেপটো দি ল'ম এতিয়া চাব এয়া মই ব্ৰাৰ শেপটো দি ল'লোঁ আৰু এইপিনে আমি দিম এতিয়া ডিঙিৰ শেপটো এয়া দেখিছে অকণমান এনেদৰে আমি অকণমান গোল কৰি এইটো ডিঙিৰ শেপটো দি ল'লোঁ ইয়াতে আমি আৰু এটা জোখ ল'ব লাগিব কি জানেনে এইফালে ল'লোঁ আমি এনেদৰে 3 ইঞ্চি জোখ দি ল'লোঁ আৰু এইফালে আমি আকৌ ল'লোঁ 3 ইঞ্চি তাৰপিছতে আমি এই মধ্যভাগত ল'ম আমি হাফ ইঞ্চি কমাই দিম মানে 2.5 মানে 2.5 ইঞ্চি ল'লোঁ এতিয়া আমি এইটো এটা শেপ দি ল'ম চাব এয়া আমি এনেদৰে এটা শেপ দি ল'লোঁ দেখিছে পেপাৰখনত চাগে ধৰিবলৈ দিগদাৰ হৈছে আমি পৰৱৰ্তী ভিডিঅ'ত আমি আৰ্ট পেপাৰত কৰি দেখুৱাম আৰু নাইবা কাপোৰত কাটি দেখুৱাম এতিয়া আমি আমাৰ ফ্ৰণ্ট সাইডৰ জোখটো হৈ গ'ল এতিয়া আমি আপোনালোকক কাটি দেখুৱাম চাব এনেদৰে এইফালৰ পৰা আমি কাটিছোঁ চাই থাকিব আৰু কাটোতে আপোনালোকে মন কৰিব কেঁচিখন যাতে চোকা হয় মানে আমি কেঁচিখন ৰেপি থাকিবলগীয়া নহয় যদি আমি কেঁচিখন ৰেপি থাকিবলগীয়া হয় তেতিয়াহ'লে কি হ'ব এনেদৰে কাটোতে কাপোৰখন বেয়া হৈ যাব মানে ঘাট হৈ যাব তেতিয়া আমাৰ চিলাবলৈও অসুবিধা হ'ব আৰু ব্লাউজটো দেখিবলৈ খুব বেয়া হৈ যাব এয়া আমি এনেদৰে চিনে কাটি যাম
এয়া দেখিলে এয়া আমি ফ্ৰণ্ট সাইডটো কাটি ললো দেখিছে এইটো আমাৰ ফ্ৰণ্ট সাইড তাৰ পিছতে আমি ফ্ৰণ্ট সাইডটো ইয়াতে পাৰি লম এইখন পেপাৰত এতিয়া কি কৰিম আমি ইয়াতে এই জোখটো লৈ লম দেখিছে এয়া লৈ ললো তাৰ পিছতে আমি একেদৰে আমি এইফালে জুখি লম কিমান 5.5 ইঞ্চি ইয়া চাই লওক ইয়া মই 5.5 ইঞ্চি জোখ লৈ ললো আৰু এইফালে ললো 2 ইঞ্চি তাৰপিছতে আমি কি কৰিম এইটো সংযোগ কৰি দিম আগৰ দৰে ইয়া চাব ইয়া এনেদৰে মই সংযোগ কৰি ললো তাৰপিছতে আমি এইফালে লম 5.5 ইঞ্চি আগৰ দৰে এইফালেও ললো মই 5.5 ইঞ্চি আৰু ইয়াৰ পৰা ইয়ালৈ ললো মই 5.5 ইঞ্চি এতিয়া আমি এইটো সংযোগ কৰি লম এনেদৰে চাব এয়া মই সংযোগ কৰি ললো এয়া এইফালেও মই এনেদৰে সংযোগ কৰি লম তাৰ পিছতে আমি যে ফ্ৰণ্ট পাৰ্টত লৈছিলো তেনেদৰে আমি ইয়াতো ল'ব লাগিব 8.5 ইঞ্চি এয়া চাওক মই 8.5 ইঞ্চি জোখ দি ললো আৰু এইফালেও আমি ল'ম 1.5 ইঞ্চি বঢ়াই ল'ম আৰু ইয়াতো এনেদৰে 8.5 ইঞ্চি ইয়া জোখ দি ললো আৰু এইফালে আমি এনেদৰে 1.5 ইঞ্চি বঢ়াই ললো দেখিছে তাৰ পিছতে আমি এইখিনি সংযোগ কৰি লম এয়া আমি এনেদৰে সংযোগ কৰি ললো ধৰিব পাৰিছে নিশ্চয় আপোনালোকে তাৰ পিছতে আমি এইটো সংযোগ কৰি লম এনেদৰে আনি এয়া এইফালেও আমি এনেদৰে সংযোগ কৰি ললো আমি সংযোগ কৰি ললো তাৰ পিছতে আগৰ দৰে আমি এইফালে লম ফ্ৰণ্ট পাৰ্টত লোৱাৰ দৰে এইফালে লম 1.5 ইঞ্চি আৰু এইফালে লম 1/2 ইঞ্চি তাৰ পিছতে আমি এই শেপখিনি দি লম এনেদৰে এয়া দেখিছে এইটো 1/2 ইঞ্চি শেপ দিলো আৰু এইটো হাতৰ শেপটো দি ললো তাৰ পিছতে আমি এতিয়া পিঠিৰ শেপটো দি লম এয়া মই গোলকৈ ৰাখিম পিঠিটো আপোনালোকৰ নিজৰ মতে শেপ দি ল'ব এতিয়া মই এনেদৰে গোলকে এনেদৰে এয়া শেপ দি ললো এই আমাৰ বেক সাইডৰ জোখটো হৈ গ'ল এতিয়া আমি কি কৰিম এই বেক সাইডটো কাটি লম এতিয়া চাওক এয়া আমি কাটি ললো এইটো আমাৰ বেক সাইড এয়া মই গোল মানে পিঠিটো গোল কৰিছো আৰু এয়া চাওক ফ্ৰণ্ট সাইডটোৰ আমাৰ এইটো ব্ৰাটো এইটো আৰু তাৰ তলতে আমাৰ এইটো হ'ব আৰু এইটো আৰু তাৰ তলত আমাৰ হ'ব এনেদৰে এই বেল্টডাল তাৰ পিছতে ইয়াৰ লগতে এইটো প্ৰথম লগাই ল'ব লাগিব এনেদৰে এইয়া দেখিছে এনেধৰণৰ হ'ব তাৰ পৰৱৰ্তী ভিডিঅ'সমূহত মই আপোনালোকক হাতখন কেনেকৈ কাটে কেনেকৈ চিলাই আৰু কাপোৰত ব্লাউজ কাটি কেনেকৈ চিলাই আপোনালোকক দেখুৱাই দিম এইটো ভিডিঅ'তে দেখুৱাবলৈ দিগদাৰ হৈছে অলপ কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ গৈছে সেইকাৰণে আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত সকলো দেখুৱাই দিম তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ